বন্ধু বান্ধৱীসকল মোৰ এই লাভ মাই আসাম জব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে জানে আমাৰ ভাৰতবৰ্ষৰ এতিয়া লকডাউন চলি আছে। তাৰ মাজতে এটা ভাল খবৰ আহি গৈছে। ভাৰতবৰ্ষৰ SSC recruitment ওলাইছে 2020 হয় 1137টাকৈ। আপোনালোকে জবটোত যদি এপ্লাই কৰিব বিচাৰে তেনেহ'লে এপ্লাই কৰি লওক অতি সোনকালে। পোষ্টটো বহুত সংখ্যক আছে। আপোনালোকে এইখন চাই ল'ব, মই ভালদৰে দি দিছোঁ আপোনালোকক। SSC recruitment 2020 আৰু 2021 হয়। আপোনালোকৰ 1137টাকৈ মুঠ ভেকেঞ্চি আছে। আপোনালোকৰ অতি সোনকালে এপ্লাই কৰি লওক যদি এপ্লাই কৰিম বুলি বিচাৰে। সেইটো আপোনালোকৰ অনলাইন যোগে এপ্লাই কৰিব লাগিব। মই এই ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দি দিম, আপোনালোকে সম্পূৰ্ণকৈ এডভাৰটাইজমেণ্টখন ডাউনলোড কৰি চাই ল'ব। যদি ফেক বুলি ভাবিছে তেনেহ'লে এপ্লাই অনলাইন যোগে কৰিব লাগিব। আপোনালোকৰ কোৱালিফিকেশ্যন চাই ল'ব, 10 পাছ, ITI 12 পাছ, গ্ৰেজুৱেশ্যন, ডিগ্ৰী ইত্যাদিবোৰ লাগে। আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক। আপোনালোকৰ ইয়াত ৱেবছাইট সহ দি থোৱা আছে, এইটো দেখিছে আপোনালোকৰ অফিচিয়েল ৱেবছাইট। এই অফিচিয়েল ৱেবছাইটত গৈ পিনে আপোনালোকে ক্লিক কৰি সম্পূৰ্ণকৈ এপ্লাই কৰি ল'ব পাৰিব। যদি আপোনালোকে মোৰ এই চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহ'লে অতি সোনকালে ছাবস্ক্ৰাইব কৰি লওক যাতে মই দিয়া ভিডিঅ'সমূহ সকলোতকৈ আগত পায়। আৰু লগতে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সকলোৱে এপ্লাই কৰিব পাৰে। ধন্যবাদ। জয় অসম।